নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে ব্ৰহ্মপুত্ৰ টেক ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে হিৰো মটৰছে নতুনকৈ লঞ্চ কৰা এক্সট্ৰিম 125R বাইকখনৰ বিষয়ে আলোচনা কৰিম এক্সট্ৰিমখনত কি ফেচিলিটি আছে বাইকখনৰ স্পেচিফিকেশ্যনছবোৰ কেনেকুৱা আৰু ইয়াৰ ইঞ্জিন কেপাচিটি মাইলেজ এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম গতিকে আপোনালোকে যদি চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব তো গাইজ আহকচোন এটা পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ ফাৰ্ষ্টতে এক্সট্ৰিম 125R ইঞ্জিনৰ ফেচাৰ্ছলৈ আহিছোঁ এক্সট্ৰিম 125R ইঞ্জিন চাইজ হৈছে 124.7cc আৰু ইয়াৰ গিয়াৰ ট্ৰান্সমিশ্যন হৈছে 5 টপ স্পীড মেনুৱেল ট্ৰান্সমিশ্যন তো গাইজ এক্সট্ৰিম 125R ইঞ্জিন পাৱাৰ হৈছে 8.5 কিলোৱাট @ 8250 rpm আৰু ইয়াৰ ইঞ্জিন টৰ্ক হৈছে 10.5 নিউটন মিটাৰ 6500 rpm লগতে এক্সট্ৰিম 125R কোম্পানীৰ ফালৰ পৰা ইঞ্জিন ৱাৰেণ্টি 70,000 কিলোমিটাৰৰ সৈতে 5 বছৰলৈ দিয়া হৈছে তো গাইজ এতিয়া আহিছোঁ এক্সট্ৰিম 125R মাইলেজৰ কথালৈ এক্সট্ৰিম 125R কোম্পানীৰ ফালৰ পৰা মাইলেজ দিয়া হৈছে 67 কিলোমিটাৰ পাৰ লিটাৰ আৰু এক্সট্ৰিম 125R 0-60 কিলোমিটাৰ স্পীড ল'বলৈ মাত্ৰ 5 পৰা 8 ছেকেণ্ড সময় লাগে তো এতিয়া আহিছোঁ এক্সট্ৰিম 125R ফিউল টেংক কেপাচিটিলৈ এক্সট্ৰিম 125R ফিউল টেংক কেপাচিটি হৈছে 10 লিটাৰ আৰু ইয়াৰ ফ্ৰণ্টৰ অডোমিটাৰ আৰু স্পীড মিটাৰ দুয়োটাই ডিজিটেল হয় তো গাইজ এতিয়া আহিছোঁ এক্সট্ৰিম 125R টায়াৰৰ কথালৈ এক্সট্ৰিম 125R আপোনালোকে ফ্ৰণ্ট আৰু ৰিয়েৰ দুয়োটা এলয় হুইলছৰ সৈতে টিউবলেছ টায়াৰ পাই যাব আৰু ইয়াৰ ফ্ৰণ্ট টায়াৰৰ চাইজ হৈছে 90/90 R17 আৰু ৰিয়েৰ টায়াৰৰ চাইজ হৈছে 80/120 R17 তো গাইজ এক্সট্ৰিম 125R খন আপোনালোকে তিনিটা কালাৰত ল'ব পাৰিব যেনে ফায়াৰষ্টৰ্ম ৰেড ষ্টেলন ব্লেক আৰু কবেল ব্লু আৰু এক্সট্ৰিম 125R হেডলেম্প আৰু টেইল লেম্প দুয়োটাই মষ্ট পাৱাৰফুল LED সৈতে পাই যাব আৰু ইয়াৰ বেটাৰী চাইজ হৈছে 13 ভল্ট বন্ধুসকল এতিয়া এক্সট্ৰিম 125R ডাইমেনশ্যন চিষ্টেমখিনি লৈ আহিছোঁ এক্সট্ৰিম 125R ৱেইট হৈছে 137 কিলোগ্ৰাম আৰু ইয়াৰ চিট হাইট হৈছে 795 মিলিমিটাৰ আৰু ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ হৈছে 181 মিলিমিটাৰ লগতে এক্সট্ৰিম 125R হুইল বেছ হৈছে 1320 মিলিমিটাৰ আৰু লেন্থ হৈছে 2009 মিলিমিটাৰ আৰু এক্সট্ৰিম 125R উইথ হৈছে 793 মিলিমিটাৰ তো গাইজ আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আৰু যদি আপোনালোকে যদি এক্সট্ৰিম 125R বিষয়ে আৰু অধিক তথ্য জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ ওচৰৰ নিকটৱৰ্তী ডিলাৰত গৈ এক্সট্ৰিমখনৰ বিষয়ে জানিব পাৰে আৰু যদি আপোনালোকে যদি এইখন যদি নগাঁৱত যদি কিনিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব পাৰে